ৰৈ ৰৈ চাওঁ তোক হেঁপাহ নপলাই হিয়াতে হিয়াখন দিবিনে লগাই মোৰে হৈ থাকিবি তোৰে হৈ ৰম সুখৰে আধা দি দুখৰ আধা লম এতোলা দুতোলা যাচিবি মৰম सेल्फी ले ले रे सेल्फी थोड़ा थोड़ा रे আচলতে অপেন বুকৰ মাজলৈ আপোনালোকক আদৰণি জনাইছো কিন্তু তাৰ লগে লগে মই অকণমানকে কিয় গালো যাতে আপোনালোকৰ অসুবিধা নহয় আজি মোৰ লগত কোন আছে সমন্তু মোষ্ট ওয়েলকাম নমস্কাৰ ধন্যবাদ একে টানি এজুৰি আনিছো বিহু বুলি প্ৰথমতে কি অকণমান কিবা এটা শুনি লওঁ নে কথাৰে আৰম্ভ কৰোঁ আপুনি গালেই আছো অকণমান সেইখন গোৱা যদি দৰ্শকক শুনা নহয় মই পডকাষ্টক মানে ইটি কৰিব লাগিব আৰু অকণমান কিবা এটা গুণগুণাই দিয়া তাৰপিছত আমি কথা বতৰা পাতিম আজি বৰ ভাগৰ যুগৰ আহিছোঁ বাৰু তথাপি যে নহওক এটা সুন্দৰ গীত এটা মোৰ এটি গীত আছিলে জোনাক নিশা বুলি খুব প্ৰেমৰ গীত আৰু এই গীতটি মোৰ কম্পজিশ্যন মোৰ বন্ধু বেদান্ত ভাৰ্গৱে আচলতে কবিতা এটা লিখিছিলে সেই কবিতাটো সজাই প্ৰায় মই সুৰ দিলোঁ তাৰপিছত মাৰ্ক এলভিনে মিউজিক কৰিছিলে আমাৰ হিমানীল কাশ্যপে ভিডিঅ'টো ডিৰেকশ্যন কৰিছিলে সুন্দৰ গীত এটা মই অকণমান 2 লাইন গুণগুণাই দিছোঁ জোনাক নিশা ভাল লগা তোমাৰ সতে কথা পতা সপোন ভঙা সপোন ৰচা দুয়োৰে সপোন সঁচা হোৱা মন মোৰ উৰি গুচি যায় কি জানিবা তোমাৰে কাষে পায় প্ৰিয়া ও মোৰ প্ৰিয়া এবাৰ ভাল পাওঁ বুলি কোৱা না প্ৰিয়া ও মোৰ প্ৰিয়া এবাৰ ভাল পাওঁ বুলি কোৱা না খুব ধুনীয়া দেখোন লিৰিক্স কাৰ আছিলে লিৰিক্স মানে এইটো কবিতা আছিলে কবিতা বেদান্তই লিখিছিলে আৰু তাৰ কবিতাটোকে মই অকণমান মোৰ ফালৰ পৰাও অকণমান ইফাল কৰি কথাখিনি সুৰটো মোৰ এইটো এটা প্ৰজেক্ট এইটো আগৰ পুৰণা গান এটা মোৰ মানে লেখনিটো বাৰু ভাল হ'বই লাগিব কিন্তু তাৰ লগে লগে একদম যিটো আবেগ ঢালি গাইছা নহয় সেই প্ৰিয়াই মানে একচেপ্ট কৰিলে নাই আজি কিন্তু তুমি সঁচা কথা ক'বই লাগিব নহ'লে মানে এইটো তোমালোকৰ ভাষা দেই তোমালোকৰ ভাষাত মাৰ্কেটত বুলি কোৱা ন মাৰ্কেটত নাম আছে শুনিছেনে মনটো য'তে যায় মানে পিছফালে বোলে লগাই লৈ আহে কেইবাজনীও নাই প্ৰিয়াই একচেপ্ট কৰিলে কোৰ হয় তেখেত কেতিয়া মানে আমি একদম দৰা সাজত দৰাৰ লগত যাব পাৰিম এইটো সময়ত কম সময়ত গ'লে নহ'ব যিহেতু বিহুৰ বতৰ হয় বিহু মানে প্ৰেম গতিকে এইটো ক'ব লাগিব এতিয়া ৰাইজৰ মাজলৈ ওলাই যাম বিভিন্ন মানে অনুষ্ঠান এইবিলাক হ'ব প্ৰেম চবতে হ'ব ঠিক আছে তেতিয়াহ'লে মই আমাৰ দৰ্শকক এটা কথা জনাই থওঁ ছোৱালীসকলক বিশেষকৈ মনটোৱে গালে নাচিব কিন্তু আশা কৰি লাভ নাই সি ইতিমধ্যে স্বীকাৰ কৰি লৈছে তাৰ লাইফত অলৰেডি ফিক্সডকে কোনোবা আহি গৈছে গতিকে আৰু আশা কৰি লাভ নাই মই এতিয়ালৈকে কিন্তু একো কোৱা নাই আচৰিত মই বিয়া যেতিয়া পাতিম বিয়া নপতালৈকে সাৰ্বজনীনভাৱে চলি থাকিব ন একদম মুকলি পখী আৰু এতিয়া প্ৰিপাৰেশ্যন কেনেকুৱা এইবাৰ মঞ্চৰ বাবে ৰিহাৰ্চেল ভাগৰি জুগৰি আহিছোঁ ৰিহাৰ্চেল চলি আছে আমাৰ গানবিলাক কি হয় আমি গানবোৰ মানে আমাৰ কেছেটত যেনেকৈ মানে মোৰ চেনেলত মানে ইউটিউব চেনেলত যেনেকৈ মানে শুনে অডিঅ' আকাৰে তাতকৈ ষ্টেজত গাবৰ কাৰণে অকণমান বেলেগ কৰি লওঁ এতিয়া কোনোবা এটা গান অডিঅ'ত মানে শ্ল' হ'লেও শুনি ভাল লাগে কিন্তু ষ্টেজততো সেইটো বেয়া লাগে সেইটো অকণমান স্কেলটো উঠাই বা অকণমান ফাষ্ট কৰি ৰিদম ফাষ্ট কৰি তাত বেলেগ মিউজিক অকণমান এড কৰোঁ তেনেকুৱা ধৰণৰ কাৰবাৰবিলাক কৰি আছোঁ মই এইখিনিতে এটা কথা সুধোঁ কিয় তুমি যিহেতু গায়ক বা গান গোৱা ভাল গান গোৱা কিছুমান দৰ্শকৰ আক্ষেপো থাকে ন এই যে তোমালোকে ট্ৰেক ইউজ কৰা তুমি ট্ৰেকত গোৱা নে মই মাইনাছ ট্ৰেকত গাই পাইছোঁ মাইনাছ ট্ৰেক দুটা আছে এবিট প্লাছ ট্ৰেক মানে ইনি
কৈ থকাটো যোনটো আৰু মই সেইটো কথাই সুধিছো মানে সেইটো সেইটো কি বস্তু সেইটো মই পৃথিৱীত মানে বেয়া পোৱা কামটোৱে সেইটো মানে এক্টিংটো যোনটো এনেই এক্টিং কৰি ভাল পাওঁ মানে মোৰ গানত হওক বা এনেকুৱা ধৰণৰ অভিনয় কৰি ভাল পাওঁ কিন্তু এই গান গোৱাৰ ক্ষেত্ৰত মই এক্টিং কৰি বেয়া পাওঁ মই মাইনাছ ট্ৰেক কিন্তু ইউজ কৰোঁ কেতিয়া ইউজ কৰোঁ কোনোবা এখন অনুষ্ঠানত গ'লে সেইখন অনুষ্ঠানত মিউজিচিয়ান নাথাকে কেতিয়াবা মানে এনেকৈ যাওঁ মই প্ৰায় তেনেকৈ অনুষ্ঠান নকৰোঁৱে মাইনাছ ট্ৰেকত গালে তুমি গোৱাই হয় ন কিন্তু যিটো প্লাছ ট্ৰেকৰ যিটো চিষ্টেম মানে ইফালে গানটো বাজি থাকিব ইফালে এক্টিং কৰি থকা হয় ন লিপচিং যোনটো হয় গতিকে এইটো কিমান প্ৰযোজ্য বা এইটো নোহোৱা হ'ব লাগে বুলি ভাবানে সেইটো আচলতে আৰু দুটামান ইয়াতে যিটো বেয়া বস্তু তোমালোকে গোটেই ছিংগাৰখিনিয়ে এইটো এটা ধৰা বন্ধা নিয়ম কৰিব নোৱাৰা নেকি যে এইটো হ'ব নালাগে মই সেইটো কৰিবলৈ যাওঁতে আৰু দুটামান কথা কৈ দিছোঁ এইটোতো একচুৱেলি এইটো হ'বই নালাগে সদায় লাইভহে গাব লাগে এতিয়া এনেকুৱা কিছুমান টেকনিকেলি থাকে এতিয়া আমি বলিউডৰ কিছুমান শ্ব' চাওঁনে ভাল ভাল শ্ব' তাতে কিন্তু প্লাষ্টিক তেখেতলোকেও কিন্তু অকণমান লিপচিং কৰে টেকনিকেলি কিছুমান কথা থাকে গতিকে আচলতে সেই টেকনিকেলি কেতিয়াবা ইফাল সিফাল হ'লে হয়তো প্লাষ্টেকটো কৰে কিন্তু যিমানে প্লাষ্টেক নকৰক কিয় এদিনটো লাইভ গাবই লাগিব ন গতিকে চোৱা বছৰটোৰ গতিকে সেই বস্তুটো ধৰা পৰি তাৰমানে তেতিয়া যায় আচলতে আমি সেইকাৰণে যিমান পাৰোঁ লাইভ গাব লাগে প্ৰেক্টিচ কৰিব লাগে মই লাইভটো বেছি প্ৰিফাৰ কৰোঁ যিটো বলিউডৰ কথাটো আহি পৰিছে হয় বলিউডত খুব ডাঙৰ ডাঙৰ কিছুমান অনুষ্ঠান প্লাছ ট্ৰেকত হয় কিন্তু এনেকুৱা ধৰণৰ হয় কথাটো চুৰ কৰে কিন্তু ধৰা নপৰাকৈ কৰে গতিকে আমি যদি চুৰো কৰোঁ এটলিষ্ট যাতে দৰ্শকৰ চকুত বা মানে সেই বস্তুটো কি হয় এক্টিং ভাল কৰিব লাগিব এক্টিং ভাল কৰিব লাগিব তাৰমানে আমাৰ কেতিয়াবা এনেকুৱা হয় এইটো মিষ্টেক হৈ যায় মিউজিক মানে বাজি আছে লিপছ ষ্টাৰ্ট মানে হয়ে তেখেতে আকৌ লেবাৰ যোনে কৰে বা লেজিকেটাৰটো বস্তু ধৰা পৰে সেইটো হ'ব নালাগে আৰু এনেও আপুনি প্লাষ্টেক যেতিয়া প্লাছ মানে গানটো গায় সেইটো ধৰা পৰিবই বলিউডতো আমি গম পাওঁ মানে মাইনাছ ট্ৰেকৰ লগত গোৱাটো অকণমান হ'লেও ডিফাৰেঞ্চ আহে কাৰণ মাইনাছ ট্ৰেকটো মিউজিকখিনি মিক্স থাকে আৰু ভইচটো আমি ডাইৰেক্ট গাওঁ সেইটো মিক্স নাথাকে গতিকে ভইচটো অকণমান ডিফাৰেঞ্চ আহিবই ট্ৰেকটোৰ লগত আৰু বাকী প্লাছ ট্ৰেক যদি যেতিয়া লগাই দিয়ে সেইটোতো মিক্স এটা যায় ন গোটেইখিনি সেইটো ধৰাই পৰি যায় ইমান ভাগৰি প্ৰেক্টিচ কৰি আহিছা চাহকাপ খাই থাকি কথা পাতিব পাৰা থেংক ইউ লোৱা চাহকাপ লৈ লোৱা তোমাৰ নিজৰ গীতবোৰৰ ভিতৰত ভাল লগা গীত কোনটো মানে কোনটো গাই ভাল পোৱা মই অকণমান এই যে গালোঁ জোনাক নিশা আচলতে মোৰ জনাৰটো এইটো অকণমান ছেমি ক্লাছিকেল মেলোডিটো থাকিবই মোৰ প্ৰত্যেকটো গানতে মেলোডি থাকে কিন্তু মই অলপ ছেমি ক্লাছিকেল গাই ভাল পাওঁ তেনেকৈ ৰৈ ৰৈ চাওঁতো এটা আছে আৰু এটি গীত আছে মোৰ মনে মোৰ আজি বুলি কেইবাটাও গীত ছেমি ক্লাছিকেল আছে আচলতে তুমি এতিয়া যোনটো গীত গালা সঁচাকৈ মানে মন চুই যায় ন এনেকুৱা গীতবোৰে বা শুনিলে মোৰ ক্ষেত্ৰত বিশেষকৈ গান কোনটো ভাল লাগে জানানে তোমাৰ বৰষুণ দি আছে ঘৰত কোনো নাই তুমি কোনো নোহোৱাকৈ চকুকেইটা মুদি গানটো বহুত সময় শুনি থাকিব পাৰা মই ভাবোঁ দেই তেনেকুৱা মানে হাৰ্ট টাচ কৰিব পৰা ডেফিনেটলি মোৰ ইউটিউব চেনেলটো চেক কৰিলে তেনেকুৱা গান কেইবাটাও আছে কিন্তু কথাটো হয় কি কেতিয়াবা আমি বহুত কষ্ট কৰি সেই মন পচন্দ গীত কিছুমান কৰোঁ কিন্তু সেই গীতটো অকণমান ৰাইজে কমকৈ শুনে মানে চ' কেতিয়াবা ধৰক এতিয়া কথাটো কৈছোঁ চেল্ফিটো মোৰ অন্যতা মানে একদম ছুপাৰ ডুপাৰ টাৰ্ণিং পইণ্ট কিন্তু সেই টাৰ্ণিং পইণ্টটো হোৱাৰ কাৰণে এতিয়া চবেই মানে চেল্ফি ছিংগাৰ বুলি বা এনেকৈ ধৰণে কয় কথাটো হয় কি কেতিয়াবা জনাৰ একচুৱেলি মোৰ সেইটো জনাৰ নহয় কিন্তু কেতিয়াবা তেনেকেই ৰাইজে ভাল পায় আৰু মোৰ জনাৰটো হৈছে এইটো তাৰমানে এই যে চানা গান বুলি যে কয় চেল্ফিটো চানা গান মানে পিকনিক গান ডান্স নাম্বাৰ মানে ডান্স নাম্বাৰবোৰক চানা গান বুলি ক'ব পাৰি নেকি মানে এই শব্দটো মই বুজি নাপাওঁ চানা গান মানে কথাটো এনেকুৱা ধৰণৰ মানে একদম খুব মানে ডান্স কৰা ফূৰ্তি কৰা অলপ কথাখিনি সেই তেনেকুৱা ধৰণৰ এতিয়া এইবিলাক গান অকণমান গহীন গান চানা গান মানে এইটো কথা কয় এতিয়া সেই বুলি আকৌ চেল্ফিটোত একো তেনেকুৱা একো মানে বেয়া কথা মানে একো নাই সেইটো আদিবাসীৰ এটি গীত আমাৰ লেখৰাজ নন্দই খুব সুন্দৰকৈ মোক লিখি দিছিলে আৰু সৰু তেখেতৰ উজ্জ্বলা ৰাঙে মিউজিক কৰা তাতে বেলেগ একোৱে সুন্দৰভাৱে তেখেতে উপস্থাপন কৰিছে
আৰু এই গীতটোক লৈ অকণ আগতে বিতৰ্ক হৈছেও হয় নেকি হৈছিলে মানে কৈছে যে মনটো মনি কি কাৰণে ক'ব লাগে এনেকুৱা ধৰণৰ চেল্ফিটো এটা ট্ৰেণ্ডিং হয় হয়নে তেতিয়া আচলতে কি হয় এতিয়া চোৱা নিউ জেনেৰেশ্যনে যিটো বস্তু একচেপ্ট কৰে বা কেতিয়াবা সময়ৰ লগত মিলাই কিছুমান কাম কৰিবলগীয়া হয় ন তাৰমানে এই গানটো যেতিয়া কৰিছিলে লেখৰাজ নন্দই মোক আচলতে গুৱাহাটী মই যেতিয়া আহিছোঁ লেখৰাজ নন্দ তেতিয়া কৃষ্ণদাৰ লগত থাকে আমাৰ কৃষ্ণমোহন চুতীয়া আৰু তেতিয়াৰ পৰা ময়ো মানে মানৱদাৰ লগত থাকোঁ আমি লগ চগ পাই থাকোঁ সি দেখে আৰু তাৰ পাছতো সি মোৰ গ্ৰ' হোৱা দেখিছে মানে গগনা জাপেদিম নিচাং যেতিয়া চলিছে গগনা তেতিয়াও সেইবিলাকো দেখিছে সি সেইটোকে মানে লিখিছে যে মনটো মনি সুন্দৰ সুন্দৰ গান বলতে জানি মোৰ গানের পাগলা চোৰা চৰি তাৰমানে নচা দেখিছে যে সেই মোৰ কাহিনীটোকে সি লিখিছে তাৰমানে আচলতে হয় কেতিয়াবা এতিয়া তোমাৰ ভাল লগা গান বুলি ক'লে তুমিতো চেল্ফি নামটো লোৱা নাই হা কিন্তু চেল্ফি গানটোৱে তোমাক বহুতখিনি সুমিয়াই নিছে মানুহৰ মাজলৈ কেতিয়াবা হয় যে জনপ্ৰিয় গান এটা তোমাৰ ভাল নালাগিবও পাৰে কিন্তু সেই বুলি আমি গীতটোক বেয়া বুলি ক'ব নোৱাৰো ভাল নলগা কথাই নহয় কাৰণ মানে গীত এটি আমাৰ মোৰ সম্পদ আৰু মোৰ সন্তানৰ দৰে মানে কোনো মাতৃ বা কোনো পিতৃয়ে সন্তানটো সমানে হয় ন থাকিলেও হেৰি চাহকাপ খাবা বাৰু গৰম হৈ আছে একদম পুৰণা বিহু এফাকি শুনোৱাচোন পুৰণা বিহু এইবাৰ এটা নতুন বিহু কৰিছিলোঁ মই শুনিম নতুন গীতটো শুনিমেই নহয় সেই নতুনটো মানে মই এই বিহু আধুনিকটো কথা কোৱা নাই আমাৰ থলুৱা বিহুৰ আধাৰত আজিকালিতো থলুৱা বিহুৰ আধাৰত কথাখিনি নতুন হৈছে নামটো দিছিলোঁ এ বিহু বুলি এইটো আমাৰ এ বিহু আচলতে থলুৱা আমাৰ বিহু নামবিলাকত কি হয় বা জহ এনেকৈ দি আৰম্ভ হয় হয়নে তাৰপিছত কিবা কথাখিনি থাকে আৰু মোৰতো মানে সেই এ দিয়ে আৰম্ভ হৈছে কেতিয়াবা মাৰ্কেটিঙৰ কাৰণে তেনেকুৱা কৰিব লগা হয় দি চাওঁচোন এ বিহু দি চাওঁ এ বিহুটো মানে চবেই যেতিয়া এ বিহুটো আমি এৰি দিছোঁ আৰু এডভাৰটাইজটোৱে তেনেকৈ কৰিছোঁ মানে আমাৰ প্ৰথমে গ্ৰুপ এটা ভৰাইছোঁ সেই তেতিয়া এৰি দিলোঁ চবেই সুধিছে কি এইটোৱে কি মানে কি আহিব সেইটোৱে কিন্তু সেইটোৰ পৰা যে এটা মাৰাত্মক ভয়ৰ কথা আছে জানানে যোনবিলাকে তোমাৰ গান শুনে তোমাক ফ'ল' কৰে কেতিয়াবালৈ চাবা এই বিহু বুলি আকৌ কিবা এটা বিহুৱে ওলাই যাবগৈ যিয়েনৰ গানটো শুনিম অকণমান গানটো এনেকুৱা ধৰণৰ সাজৰ বাতি আনি দে খুই দেও কাহৰে বাতিতে ৰহি সাজ আনি দে খুই দেও বাতিয়ে বিহু বুলি টুপি বিহু বুলি টুপি খাওঁ কলেজত পঢ়োতে খুই দেও এজনী ভাল পাইছিলোঁ তাই আকৌ এই থৈ গ'ল খুই দেও গমকে নাপালোঁ দুখীয়া নিচলা বুলি আইটি বাখৰ মণি গাতে গাতে মোৰ লাগিলে শুনি আকৌ আইটি বাখৰ মণি প্ৰেমত মৰি মোৰ লতি ঘটি বিনা মেঘে বজ্ৰপাত আছিলি তই চোৰাত পাত কিয় সানি মৰিলো গাত চকুৰ হাঁহি বৰ বদমাছ ন মই আজিয়ে ভালকৈ মন কৰিছো একদম বেলেগ দুষ্ট পাহাৰী কৈ আছে নি তাই বিৰাট ভাল নাই আমি ভাল ন আমি ভাল কিন্তু মই তোমাৰ স্মাইল আৰু লুক যে ইমান দুষ্ট মই আজি ওচৰৰ পৰা মন কৰিছো সেইকাৰণে এনেকুৱা হয় মানে মঞ্চবোৰত আপুনি ভাল বুলি কওক মই বেয়া বৰ্ডটোতো আনাই নাই ভালে কৈছো আৰু যি নহওক বিহুটো বহুত ভাল লাগিলে আৰু মই কিয় কৈছো তোমাৰ ভইচটোৰ লগত নহয় এনেকুৱা বিহুবোৰ খুব ভাল লাগে শুনি মই একচুৱেলি সৰুৰ পৰাতো বিহুৰ লগতে জড়িত আৰু বিহু থ্ৰুৱেদিয়ে সংগীত জগতত ভৰি দিয়া আৰু গুৱাহাটী আহি যেতিয়া সোমনাথ দাৰ ঘৰত আছিলোঁ মই সোমনাথ দাৰ ঘৰৰ পৰাই কলাক্ষেত্ৰত তেতিয়া বিহু এতিয়া বিহু কৰ্মশালাবোৰ কি হৈছে ভাগে ভাগে বেলেগকৈ হয় আগতে কলাক্ষেত্ৰত হয় মানে বিৰাট ডাঙৰ একদম অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কলাক্ষেত্ৰলৈকে আহে তেতিয়া তাত আমাৰ খগেন দা একদম মেইন কেইজন থাকে ৰঞ্জিত দা সোমনাথ দা তাৰপিছত প্ৰসেন দা গোটেইখিনি থাকে গোটেইখিনি শিকায় তো সেই ৰসটো
মানে সেই শিকাৰ মানে সেইখিনি পাইছিলোঁ আমি এতিয়া সেই বস্তুবিলাক আজিকালি মই মিছ কৰে বুলিয়ে ক'ম আমি বহুত সৌভাগ্য আছিলে তেখেতলোকৰ পৰা আমি শিকিবলৈ পাইছিলোঁ আৰু মই সৰুৰ পৰা ঢোল বজাওঁ বিহু ঢোলো বজাওঁ মই ওজাও আছিলোঁ তাৰ সমান্তৰালভাৱে মই গাইছিলোঁ কিন্তু কলাক্ষেত্ৰত আহি মোৰ খগেন দাই মোৰ এইমটো মানে হেৰি কৰি দিলে যে তই গাৱ বহুত ভাল তই ঢোলটো বাৰু বজাই থাকিবি তই গোৱা আৰম্ভ কৰ সেই মানে কৰ্মশালাতে খগেন দাই মোক ঢোল থোৱাই গাবলৈ লগালে মানে সেই তেতিয়াও বিহুবিলাক লাহে বান্ধৈ এ বিহু কোনে ঢালে আহে খগেন দাই গাই যোৱাৰ পাছত যোনটো মানে সেই বস্তুখিনি বিহুটো মোৰ তেজত আছিলেই ইয়াত আহি মোৰ পলিচ হ'ল আৰু সঁচাকে আমি বিহু কথা ক'লে খগেন দাৰ কথাটো ওলায়ে ন খগেন দাৰ বিহু যেনেকে শুনি থাকিব পাৰে তুমি আকৌ ফুলি নাযাবা তোমাক কোৱাৰ কাৰণে তুমি যদি এনেকুৱা ধৰণৰ বিহুবোৰ গোৱা নহয় সেই ফিলটো আহে শুনি থাকিব পাৰি ন শুনি থাকিব পাৰি পাৰ্টিটো তোমাৰ পৰা খাবলগীয়া বহুত আছে সেইখিনি হৈ লওক বাৰু আগতে তাৰপিছত হেৰি এইবাৰ বহুত ডিমাণ্ড দেখোন বিহুত তোমাৰ ওচৰ চাইবলৈ ভয় লগা অৱস্থা পইচাবোৰ কি কৰিবা ইমান তোমাৰ মই যদি গোটেই পইচাখিনি ময়ে পালো হয় তেতিয়া নকওঁৱে গোটেই পইচাখিনি নাপালেও নাই আধাতকেতো বেছিখিনি আহে কি কৰিবা ইমান পইচা তেনেকুৱা কথা নহয় এতিয়া গহীন দিব নালাগে নহয় সঁচাকৈ নহয় তেনেকুৱা কথা আৰু মই সেইকাৰণে মানে এই ৰেট ছেটবিলাক কৈ বা এনেকৈ নিউজত দি এইবিলাক মই বেয়া পাওঁ মানে মোৰ এটা হিচাপ এটা আমি নিউজতো নিদিওঁ ৰেডিঅ'তো নিদিওঁ কিন্তু ফোনত যেতিয়া কওঁ গহীনকৈ কওঁ নহয় সেইটো নহয় মই মানে কমিটিৰ লগত আমাৰ যিমানখিনি এগ্ৰিমেণ্ট হৈছে কমিটিৰ লগত বুজাৰ পৰা ভাৱে হৈছে তেখেতলোকো এটা দিব পাৰিব লাগিবতো মই যদি কৈ দিওঁ তেখেতলোকৰ সেই বাজেটটো নাথাকিব পাৰে কিন্তু মই যিমান পাৰোঁ কমিটিৰ লগত আমাৰো যাতে লছ নহয় মানে কি কাৰণে কৈছোঁ এই বিহু ছিজনটো আমাৰ খেতিৰ দৰে আমি তাৰমানে এই 2 মাহ খেতি কৰোঁ এই 2 মাহ ধানৰ পৰা বৰা ধানৰ পৰা জহা ধানৰ পৰা চব কৰিবা নেকি গোটেইখিনি কৰিব তেনেকুৱাই কথাটো কৰি পেলাই তাৰপিছত আমি সেই ভঁৰালত ভৰাই সেই তাৰ পৰা সেই নিগনিয়ে অনা গোটেই তাৰপিছত এতিয়া আমাৰ ঠিক তেনেকে মিউজিয়ান নগ'লো এতিয়া চাওক এইবাৰ মই তোমাৰ কথাতে দিওঁ সেইখিনি হিচাপতে আহিম বাৰু খৰচ বহুত হয় জানো এইবাৰ মানে আগৰ ভঁৰালবোৰতো এইবাৰ নতুনকে ভঁৰাল এটা সাজিবলগীয়া হৈছে নে নহয় আমাৰ কি হয় আমাৰ ঘৰটো আমাৰ গাঁৱতো মই সৰুৰ পৰা দেখি আহিছোঁ খেতি অহাৰ আগে ভঁৰালবোৰ খালী হৈ যায় হয় নেকি তোমাৰ হৈছে মোৰ খালী হয় আকৌ এতিয়া এণ্ড্ৰয়ে এতিয়া লেচেৰি বুটলা আগতে বুটলিব লাগিব তথাপিও মানে এতিয়া বিয়া চিয়াও পতা নামেই নোলোৱা বিয়া পাতিবলৈ এতিয়া এই ভঁৰালটো ভৰাহে নাই বিয়া কেতিয়া মই আগৰ পৰা এটা কনচেপ্ট মানে দেখি আহিছোঁতো গতিকে ভঁৰাল নভৰালৈকে মই মানে এই চাওক আগৰ এটা কনচেপ্ট আছিলে হ'ব তোমাৰ মৰমতে মই চব হ'ব আজিকালি হ'ব নেকি নহয় নেকি কেতিয়াও নহ'ব কেনেকৈ হ'ব খাবলৈ নাপালে আজিকালি ক'ত মৰমে খুৱাব হ'বনে সেইটো কাপোৰ এযোৰ যদি ভাল এযোৰ কাপোৰ এযোৰ নাপায় এইখন আৰু বিয়া পতা নপতাই ভাল তাতকৈ গতিকে ভঁৰালটো আগত তাৰপিছত বাকীবোৰ ইমান কথা পাতি থাকিলে দৰ্শকে গালি দিব যদি গান নুশুনাও মানে এইবাৰ গোটেই তোমালোকে এটা আৰম্ভণি কেনেকৈ কৰিবা বা গোটেই সময়খিনি দৰ্শকক কেনেকৈ ধৰি ৰাখিবা কিবা এটা প্ৰিপাৰেশ্যন কৰা ন কেনেকুৱা গীতবোৰ হৈছে মোৰ অনুষ্ঠানটোত আৰম্ভণিতে আমাৰ যিমান জাতি জনগোষ্ঠী আছে বড়ো মিচিং ৰাভা তেখেতলোকৰ এটা সংমিশ্ৰণ এটা মিউজিকেৰে মানে আমাৰ অৰ্কেষ্ট্ৰাৰে মানে অনুষ্ঠানটো আমাৰ আৰম্ভ হয় যিহেতু গোটেইখিনি গান গোৱাটো সম্ভৱ নহয় মই আৰম্ভ কৰোঁ তেনেকৈ তাৰপিছত মোৰ নিজৰ গানসমূহ থাকিব আৰু তাৰ সমান্তৰালভাৱে আমাৰ স্বনামধন্য যিসকল অগ্ৰজ যিসকল শিল্পী তেখেতলোকৰ বচা গীতসমূহ আমি লৈ পেলানি এটা মেচআপ দৰে আমি সজাই লৈছোঁ তাতে প্ৰায় সংখ্যক মানে স্বনামধন্য শিল্পীসকলৰ গীতসমূহ থাকিব আৰু তাৰ লগে লগে মোৰ বিহুখিনিতো আছেই মডাৰ্ণ বিহুখিনি থলুৱা বিহু নামবোৰ আছেই লোকগীতো গাম তেনেদৰে গোটেই তাৰমানে এটা সমাহাৰ মানে ফকখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে ডেফিনেটলি
আৰু এনেও বিহু অনুষ্ঠানবিলাকত কি হয় বিহুৱে বেছিকৈ গোৱা হয়গৈ লাষ্টত গৈ কিন্তু তথাপি মই ৰাইজক শুনাবলৈ চেষ্টা কৰিম যে আজিকালি কিন্তু ৰাইজসকলে গান শুনে দেই আজিকালি অডিয়েঞ্চ খুব ভাল সুন্দৰ সুন্দৰ গীতসমূহ আচলতে আমাৰ এইটো সুবিধা আমি ৰাইজৰ মাজলৈ মানে এই বহাগ বিহুটোত আমি একদম ৰাইজসকলক মোৰ যিসকলে সদায় মৰম আশীৰ্বাদ দি এইখিনি পৰ্যায় পোৱাইছিল তেখেতলোকক আমি ওচৰৰ পৰা পাওঁ তেখেতলোকক ওচৰৰ পৰা সেই মৰম আশীৰ্বাদবিলাক ল'বলৈ পাওঁ গতিকে সেই মোৰ সেই মডাৰ্ণবোৰ যিবিলাক মেলোডি গান সেইবিলাক তেখেতলোকক শুনাবলৈ মই পুৰা চেষ্টা কৰিম অকণমান যদি এতিয়া শুনোৱা কিবা এটা ভাল লাগিব তোমাৰ যোনটো মনত মানে গাম বুলি ভাবিছা আৰু এটা প্ৰেমৰ গীত আছে সেইটো গাই দিছোঁ ৰৈ ৰৈ চাওঁ তোক হেঁপাহ নপলাই হিয়াতে হিয়াখন দিবিনে লগাই মোৰে হৈ থাকিবি তোৰে হৈ ৰম সুখৰে আধা দি দুখৰ আধা লম এতোলা দুতোলা যাচিবি মৰম বুকুতে ফাগুনে গাবই নিতম ইছ কিয় প্ৰেমত নপৰিব বাৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে এইটো মই শুনো কিন্তু গানটো এই গানটো মোৰ ভিডিঅ' কৰিবলৈ থাকিব গানটো শুনা ন এই গানটো বহুত বহুত ভাল লাগে ভিডিঅ' কৰা নাই নেকি থাকি গ'ল এবাৰ এই বিহু পাছত কৰা প্লেনিং এটা কৰিছোঁ এইটো মানে কিবা এটা কাৰণত মানে থাকি গ'ল অকণমান খেলি মেলি হৈ মোক পলাশে সদায় গালি পাৰে এই গানটো কিয় ভিডিঅ' নকৰিলি মানে বিৰাট ধুনীয়া গানটো প্ৰত্যেকটো লাইন মানে বহুত ধুনীয়া ভাল লগা গীত হয় আৰু ৰাইজে খুব ধুনীয়াকৈ এইটো ষ্টেজত মই গাওঁ তাৰমানে তেতিয়া গোটেই আমাৰ বিশেষকৈ আমাৰ জেনেৰেশ্যনখিনিয়ে খুব ভাল পায় সেইটো বুলি নহয় এটা ধুনীয়া গান এটা সকলোৱে ভাল পায় মানে ভাল লগা গানবোৰৰ ভিতৰত প্ৰেমৰ গীতবোৰেই আছে তোমাৰ মোৰ প্ৰেমৰ গীত অকণ বিৰহ ভাৱ থকা তেনেকুৱা গীত মোৰ বেছি সৃষ্টি হৈছিলে আগতেও কিয় মানে নাজানো মানে এনে ভাবি দিলেচোন প্ৰথমে সেই তেনেকুৱা ধৰণৰ গীতে ওলায় সেইটো হয় আচলতে তেনেকুৱা মোৰ যেতিয়া লিখা মেলাবোৰ হয় নহয় তেতিয়া চবেই কয় যে তেজপুৰৰ ছোৱালীৰ কাৰণে নেকি ইমান প্ৰেমটো থাকে একচুৱেলি সেইটো নহয় ন তোমাৰ পাৰ্চনেল লাইফটোত তেনেকুৱা নাথাকিলেও কেতিয়াবা সেই পেটাৰ্ণটোত ওলাব পাৰে মানে তেনেকুৱা তাৰমানে মই আৰু আমি আচলতে একদম আমি ভুকুতে মানে আমি কলটো পকা নাই আমি মানে তেনেকুৱা কথাটো আমি বহুত কষ্ট কৰিছোঁ পেৰিছোঁ সেই যে খোজকাঢ়ি গৈ থাকোঁ আগতে ষ্টুডিঅ'লৈ ৰাতিও বা যেতিয়া ষ্টুডিঅ'ৰ পৰা আহোঁ পেটত ভোকটো থাকেই তেতিয়া মানে ফূৰ্তি ধৰণৰ গানটো নোলায় আৰু তেতিয়া মানে মনলৈ সেই তেনেকুৱা সুৰবিলাক আহে আৰু এনেকুৱা নহয় যে ৰোমান্টিক গান নাই আছে কিন্তু এই এনেকুৱা অলপ বিৰহ থকা গান মোৰ বেছি গগনাটো তেনেকুৱা ধৰণৰ গান বেছি আছিলে আচলতে আমি অথনি অফ কেমেৰা পাহাৰীৰ লগত কথা পাতিছিলোঁ যে আমাৰ মিডিয়াই হওক বা মিউজিক ইণ্ডাষ্ট্ৰিটোৱে হওক যিসকল অকণমান এতিয়া চিনা জনা বা প্ৰতিষ্ঠিত সকলোৰে কিন্তু ষ্ট্ৰাগল কৰিছে এটা বেলেগ এটা পৰ্যায় পাৰ কৰি আহিছে ন গতিকে সেই দিনবিলাক যেতিয়া এতিয়া মনত পৰে জীৱনটোক লৈ কেনেকুৱা অনুভৱ হয় মোক খুব ভাল লাগে আৰু সেই দিনবিলাকো মই আচলতে মিছ কৰোঁ কি কাৰণে মিছ কৰোঁ হয় পেটত ভোক আছিলে বা ৰাতি খাবলৈও আমি নাপাইছিলোঁ কেতিয়াবা সেইকেইটা দিনত অকণমান কষ্ট হৈছিলে কিন্তু তেতিয়া সেই মনটো মানে কাম কৰা হেঁপাহটো বেলেগ আছিলে ৰাতি মানে ৩টা-৪টাত শুলেও একদম সোনকালে সাৰ পাই যাওঁ ষ্টুডিঅ' যাব লাগে মানে গান কেনেকৈ গাবলৈ পাওঁ সেই যোনটো মানে হেঁপাহ মানে একদম কাণৰ মানে কি কয় ভোকটো যোনটো হয় তেতিয়া খুব আছিলেতো সেইটো আৰু তেতিয়া মানে কথাবিলাক কেনেকুৱা আছিলে এটা ষ্টুডিঅ'ত গোটেইখিনিকে লগ পাওঁ কোৰাছ গাওঁ আমি কোৰাছ এটা গাবলৈ হ'লে মইতো বহুত কোৰাছ গাইছোঁ মই কোৰাছৰ পৰাই আৰম্ভ কোৰাছৰ পৰা নহয় মই কাউণ্টাৰৰ পৰা আৰম্ভ একচুৱেলি তেতিয়া বিহু বেছিকৈ জানো মই বিহুতে প্ৰথম ইন হৈছোঁ আৰু বিহুত যে আমাৰ গানটো গৈ আছে বেক চাইড জয় কলিজা এনেকুৱা ধৰণৰ যে যোনবিলাক কাউণ্টাৰ তাৰ পৰা আমি ইন হওঁ সেইটো দিবলৈ আমি লাইন পাতি থওঁগৈ ষ্টুডিঅ'ত গৈ সেইটো চান্স পাবলৈ মানে ষ্টুডিঅ'ত সোমাবলৈ এতিয়া
মই যেতিয়া এনকে প্ৰডাকশ্যনত সোমাইছোঁ তেতিয়া এনকে প্ৰডাকশ্যনত জুবিন দা নিজে থাকে ষ্টুডিঅ'ত ৰাতি তেখেত এনকে প্ৰডাকশ্যনতে শুই থাকে ষ্টুডিঅ'ত শুই থাকে মানে তেখেতৰ ৰুম এটা এক্সট্ৰাকৈ একদম আছে থাকে মানে আছিলে চৰি তো আমি সেইকাৰণে তাতে দেৱদাই মানে এনেই বা অচিনাকি মানুহো পটককৈ সোমাবলৈ নিদিয়ে বা এনেও বহি থাকিবলৈ নিদিয়ে মই যেতিয়া সোমনাথ দাৰ ঘৰৰ পৰা ঘৰলৈ গ'লোঁ ঘৰৰ পৰা আকৌ যেতিয়া গুৱাহাটীত একেবাৰে থাকিবলৈ আহিলোঁ তেতিয়া মই জয়ন্ত সোণোৱালৰ লগত আছিলোঁ জয়ন্ত দা আমাৰ সম্পৰ্কীয় মাহঁতৰ সম্পৰ্কীয় হয় গতিকে তাৰ ৰুমত যেতিয়া আছিলোঁ তো মোৰ মেইন কামটো আছিলে তাক ৰাতিপুৱাই সোনকালে খানাটো বনাই দিয়া আৰু সি মোক কৈ থৈ যায় আজি আমুক ষ্টুডিঅ'ত কাম আছে তাত একদম তেতিয়াতো বিহু কেছেট চলাৰ কথা মই কেছেটৰ দিনৰ কথা কৈ আছোঁ দেই আমাৰ বিমান দা ৰাতি জয়ন্ত তাত বহেগৈ মই সেই মাছ ফ্ৰাই কৰি দিয়া এইবিলাক কাম আছিলে আৰু তো পিছদিনাখনি ক'ত মানে ৰেকৰ্ডিং হ'ব কি গান হ'ব এইবিলাক আলোচনা হৈ থাকে আৰু মই শুনি থাকোঁ আৰু মোৰ এটা কাৰণে পূৰা একদম তেখেতলোকক একদম আলোচনা ধৰোঁ মই তাৰমানে ৰেকৰ্ডিঙত থাকিবলৈ পাব লাগিব বেলেগ একো কথা নাই তো ৰাতিপুৱাই সোনকালে ভাত চাত বনাওঁ মোক এনেকৈ জয়ন্ত দাই কাগজ এখনত এনেকৈ লিখি থৈ যায় আমুকত এই ষ্টপেজটো পাৰ হৈ জোনালী এনেকৈ বাছত ক'ত উঠিব লাগিব কৈ থৈ যায় আৰু সেইটো সময়লৈকে মই ঘূৰি ঘূৰি জনাও হৈছিলোঁ বাৰু কিন্তু মোৰ চিটি বাছত নুঠোঁ চিটি বাছত এইটো কাৰণে নুঠোঁ চিটি বাছত তেতিয়া বেছিও নাছিলে 2 টকা নে কিবা এনেকুৱাই আছিলে 2 টকা 3 টকা এনেকুৱা আছিলে কিন্তু মই 2 টকাটো বচাই দিওঁ 2 টকাটো কি কাৰণে বচাওঁ সেই আবেলি সময়ত মই আকৌ মিঠা পপ খাই খুব ভাল পাওঁ সেই 5 টকা এটা হ'লে মিঠা পপ আৰু লাল চাহ একাপ পায় খুব ধুনীয়াকৈ সেইটো মানে বিৰাট আৰামত খাওঁ তাৰপিছত খোজ কাঢ়োঁ পূৰা সেই খোজ কাঢ়োঁতে মানে সেইটো এটা সময়ো পাইছিলোঁ খোজ কাঢ়োঁতে অকণমান তেনেকৈ মই বহুত গান লিখিছোঁ মানে বিহু বেছিকৈ লিখা হৈছিলে আৰু এই এনকে প্ৰডাকশ্যনলৈ যেতিয়া গৈছোঁ এনকেত সোমাইছোঁগৈ গৈ বাকীবোৰ চবতো ৰেকৰ্ডিঙত সোমাই আছে সোমাইছোঁ কোনো নাই উবুং আবাংকৈ বহি আছোঁ কাকো সুধিবও পোৱা নাই দেৱদা আকৌ যোনটো ৰুমত যোনটো অফিচ তেখেতৰ তাৰ পৰা গোটেই CCTV কেমেৰা পূৰা চাই থাকে মানে বাহিৰত কোন আহিছে অলপ পাছত ওলাই আহিলা ওলাই আহি তেখেতৰ মোৰ চিনাকিও নাই কৈছে কাক লাগে এনেকৈ কৈছে দেৱদাৰ কথা কাক লাগে হা কৈছোঁ মই জয়ন্ত দাৰ এনেকৈ ভাইটি হয় আৰু বিমান দাই চিনি পায় মাতিছে এনেকৈ তেখেতে খবৰ দি দিলে তাৰপিছত জয়ন্ত দাই আহি লৈ গ'লি ভিতৰলৈ সেই প্ৰথম মোৰ মানে এনকে প্ৰডাকশ্যনৰ এণ্ট্ৰি মানে ৰেকৰ্ডিঙত আৰু তাৰপাছৰ পৰা আৰু তেখেতেও এবাৰ পাই যোৱাৰ পাছত গমেই পায় ন যে গানৰে মানুহ বুলি সেয়াই আৰু তাৰপিছত বিভিন্ন ষ্টুডিঅ'য়ে ঘূৰি এই তেনেকুৱা কাহিনীবিলাক এতিয়া মনত পৰিলে ভাল লাগে আচলতে সেইকাৰণে কওঁ মই এইখিনিতে ক'ব লাগিব মুম্বাইৰ কথাটো কওঁ মুম্বাইৰ ক্ষেত্ৰত মানে মুম্বাইখনৰ লগত এটা কথা চবেই মানে যে মুম্বাই যদি তোমাক একচেপ্ট কৰে দেন ইউ আৰ ষ্টাৰ যদি মুম্বাই তোমাক একচেপ্ট নকৰে তুমি তাত থাকিব নোৱাৰা ঠিক আমাৰ নৰ্থ ইষ্টৰ কাৰণে গুৱাহাটীখন তেনেকুৱা গুৱাহাটীয়ে যদি তোমাক একচেপ্ট কৰিলে তুমি জানিবা যে ইয়াতে আমাৰ এটা বস্তু আগৰ পৰাই খেলি মেলি মানে আছিলে দেই আগৰ পৰাই সেইটো হৈছে টাইমটো মানে টাইম মতে কোনো নাপায় খুব কম মানুহ পায় সেই টাইম কিন্তু মুম্বাইত সেইটো নহয় মুম্বাইত মানে যিসকল মোৰ বন্ধুসকলো আছে সেইটো আৰু যিসকল আমাৰ অসমীয়াতো বহুত আমাৰ ষ্টাৰবিলাকেই আছে তাতে তেখেতলোকৰ মুখৰ পৰাই আমি শুনো তাত টাইম টু টাইম যোনে মিছ কৰিব সি তাত একো কামৰ মানুহে নহয় তাৰমানে তেনেকুৱা আৰু এতিয়া মোৰ নীলোৎপলহেঁত অনুৰাগহেঁত গোটেইখিনি আছে তেহেঁতৰ মুখৰ পৰা শুনো টাইম মানে পূৰা টাইম মেইনটেইন কৰিবই লাগিব আমাৰ ইয়াত সেই প্ৰব্লেমটো হয় সেইটো মানে অকল যে মিউজিক ইণ্ডাষ্ট্ৰিটো বুলিয়ে নহয় চবতে সেই প্ৰব্লেমটো আছে আৰু ইমান মানে তুমি তোমাৰ ষ্ট্ৰাগল পিৰিয়ডখিনি ইমান অকপতে যে ক'ব পাৰা মই ভাবোঁ এই গুৰিটোক শিপাটোক ধৰি যদি তুমি মানে উৰা নহয় ভৰিখন যদি মাটিত থৈ পেলাই যিমান ওপৰলৈ উৰা সেই পৰাৰ চান্সটো নাথাকে ন সেইখিনি আচলতে সদায় মেইনটেইন কৰা ডেফিনেটলি এতিয়া মই আমি গান গাবলৈ বহুত দেৰিকৈ পাইছোঁ মই কৈছোঁ তাৰ আগত কাউণ্টাৰ কোৰাছ আৰু মোৰ আৰু এটা সৌভাগ্য হৈছিলে মই যে কৈছিলোঁ মই ঢোল বজাওঁ বুলি মোৰ আমাৰ আটাৰে পৰিচিত বিহু যাৰ ঢোলৰ পৰশ নহ'লে তেতিয়া বিহু গীত বা বিহু কেছেট নহৈছিলে প্ৰসেনদাৰ লগত মই কেইবাটাও বিহু মানে বিহু গীতত ঢোল বজাইছোঁ সেইটো মোৰ এটা সৌভাগ্য আছিলে তাৰপিছত মই গাবলৈ যেতিয়া হেঁপাহ আছিলে গোৱাৰ কাৰণে মই সোমাই দিলোঁ তাৰপাছত আমাৰ বাকীখিনি পংকজ দা লাচিত দা এটি আহিলে তেনেকুৱা গতিকে তোমাক আৰু বেছি কথা নাপাতো ইমান ভাগৰা হৈ আছে গমেই পাইছোঁ কিন্তু শেষত খুব ধুনীয়া আৰু এটা গীত শুনিম অনুষ্ঠানৰ সামৰণিত অ'কে
এইবাৰ নতুন গীতটিকে গাইছোঁ এই গগনাৰ এইবাৰ 10 বছৰত ভৰি দিলে 10 বছৰ গগনা ৰিলিজ কৰাটো দেৰি হ'ল আগতেতো আনকালে মাঘ বিহুৰ আগত ৰিলিজ কৰোঁ এইবাৰ মানে পিছুৱালে অকণমান এই কিবা কিবি কাৰিকৰী ক্ষেত্ৰত তাৰপিছত লাষ্টলি হ'লগৈ আৰু গৈ গীতাৰ্থ গিৰিনে আৰু মই একেলগে কম্প'জিশ্যন কৰিছোঁ পলাশে মিউজিক কৰিছে ধুনীয়াকৈ আমাৰ গোটেইখিনি কামটো দিগন্ত বৰদলৈ দিগন্তদাই মিক্স মাষ্টাৰ গোটেইখিনি তেখেত থাকেই আৰু বাকী কি ভিডিঅ'টো এদিনটোৱে কৰিছে অনন্যা আছে এবাৰ সেই পাহাৰীয়ে কৈছিলে অনন্যাৰ লগত খুব নাচিছিলোঁ বুলি তাইক কৈছোঁ অনন্যাৰ লগত নাচি ভাল লাগে তো সেই গানটো অকণমান গুণগুণাই দিওঁ পাপৰিয়ে গাইছে আমি তিৱা পাৰ্ট এটা কৰিছোঁ তাতে মানে মোৰ গগনাখনত কি হয় মই যেনেকৈ বগী বগী ছোৱালীটোত নাগা মিছ কৰিছিলোঁ তেনেকৈ অকণমান মানে জনগোষ্ঠীয় অকণমান সংযোজন কৰিবলৈ চেষ্টা কৰোঁ এইবাৰ তিৱাসকলৰ অকণমান পৰশ এটা দিছোঁ জিয়ান ৰাজে লিখিছে ভাইটি এটা পাপৰিয়ে গাইছে সেই পাৰ্টটো বেছিকেলি সেই গীতটো মই অকণমান গুণগুণাই দিছোঁ লুইতৰে বালি বগী ঢকে ঢকি কাছই কণী পাৰে লেখি তোৰে ঐ মুখনি পদুমৰে পাহি প্ৰেমতে পৰিলো দেখি এ ৰঙাকৈ উঠৰে উমতে মোক পমি যাব দে ঐ কোমলকৈ বুকুৰে মাজতে মোক গলি যাব দে নলবি নিদিবি মৰমানকে জানৈ সপোনত জানৈ দিঠকত জানৈ বিচাৰো তোক মৰমত জানৈ সপোনত জানৈ দিঠকত জানৈ বিচাৰো তোক মৰমত খুব ভাল লাগিছে এইটো মই সুধিছোঁ বাৰু খুব ধুনীয়া লাগিছে কৈছোঁৱে যে আৰু বেছি কামোৰ নিদিওঁ টানি টুনি মাতি আনিছোঁ ল'ৰাটো খুব ভাগৰুৱা আগত যিহেতু বিহু খুব ধুনীয়াকৈ তোমাৰ বিহু অনুষ্ঠানবোৰ পাৰ হওক খুব এনেকুৱা গীতবোৰ লিখিও যোৱা মই লিখা কথাটো কওঁ গোৱাৰ লগে লগে যিহেতু তোমাৰ এটা খুব ভাল অভ্যাস এটা আছে লিখাটো কণ্টিনিউ কৰা খুব ভালকৈ কাম কৰা এইবাৰ বিহুৰ পাছত কেইবাটাও নতুন নতুন গীত আমি ইতিমধ্যে কাম চলিয়ে আছে বিহুৰ পাছত ৰিলিজ কৰিম মডাৰ্ণ খুব ভাল লাগিলে আচলতে ভাগৰত আহিছিল যদিও ভাগৰ মানে নাইকিয়া হৈ গ'ল আৰু বাইদেৱে ইমান সুন্দৰকৈ লাল চাহ একাপ খোৱালে খুব ভাল লাগিলে অপেন বুক মানে আচলতে আমি অপেন কথা পাতিছোঁ ন খুব সুন্দৰকৈ খুব সুন্দৰ এটা অনুষ্ঠান আপোনালোকে চাব আৰু মোৰ ফালৰ পৰা আপোনালৈ আৰু অপেন বুকলৈ বহুত বহুত শুভেচ্ছা অনুষ্ঠানটো আৰু ডাঙৰ হওক বহল হওক তাৰে কামনা কৰিছোঁ থেংক ইউ ধন্যবাদ প্ৰিয় দৰ্শক সেয়া আছিলে আমাৰ মৰমৰ আপোনালোক সকলোৰে মৰমৰ মন্থুমণি যিহেতু বিহুৰ বতৰ গতিকে আৰু এনেকুৱা ধৰণৰ মচলা লগাই বিহু বিভিন্ন ধৰণৰ গীতৰ সমাহাৰ লৈ পেলাই আমাৰ এপিছ'ডবোৰ লৈ যোৱাৰ চেষ্টা কৰিম গতিকে আপোনালোক সদায় আমাৰ লগত কমিউনিকেট হৈ থাকিব আমাৰ অপেন বুকৰ লগত যিহেতু মই আগতেও কওঁ আজি কৈছোঁ মোৰ পডকাষ্ট নহয় এয়া আপোনালোকৰ পডকাষ্ট অপেন বুক আপোনালোকৰ অপেন বুক গতিকে চাই থাকিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজিৰ বাবে থেংক ইউ